আজি মানে মই আপোনালোকক এনেকুৱা এটা বস্তু দেখাম যিটো বহুত বেছি পুৰণা, যিটো আমাৰ ঘৰত আছে। আৰু ভূষণ দা আমাৰ যোৰহাটলৈ আহিছিলে, যিটো ভিডিঅ' মই অলৰেডি মোৰ ইউটিউব চেনেল বিপ্লৱ ব্লগ এণ্ড লাইফষ্টাইলত দিয়া আছে, আপোনালোকে গৈ চাব পাৰে। মানে মই ভূষণ দাক লগ কৰিব গৈছিলোঁ যোৰহাটত থাকোঁতে। সেইটো ভিডিঅ' আপোনালোকে গৈ পেলাই চাব, লিংকটো ডেছক্ৰিপশ্যনত নহ'লে আই বটনত মই দি দিম। আৰু কি বস্তু আমাৰ ঘৰত আছে ইমান পুৰণা, যিটো 1850 চনৰে হয়, সেইটো মই আপোনালোকক দেখাই আছোঁ। ব'লক, থৈ আহিছোঁ তেনেহ'লে, ব'লক 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 ভিতৰত থৈ আহিছোঁ মই, ৰ'ব, ব'লক ব'লক। আমাৰ ভিতৰতে সোমাই আহি এতিয়া এইফালে আছে, এইফালে ৰ'ব, ব'লক 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 ব'লক। পাই গ'লোহি এতিয়া। বস্তুটো এইটো কি, কেনেকৈ কি বস্তু, কেনেকুৱা কি হয়, সকলোবোৰ আপোনালোকক দেখুৱাই আছোঁ ভালকৈ। এইটো খুলি কি বস্তু ভালকৈ চাই থাকক। 1850 চনৰে বস্তু এইটো। কি বস্তু আপোনালোকে ভালকৈ চাই থাকক, ঠিক আছে? দেখুৱাই আছোঁ। এইটো থ'লোঁ ইয়াত, আৰু কেমেৰাটো লৈ আহোঁ এইকণলৈ, তাৰপিছত দেখুৱাই আছোঁ। এইটো এটা কাম কৰোঁ, এতিয়া এই ৰছীকেইটা এনেকৈ খুলি দিওঁ। খুলি গ'ল। এইটো এনেকৈ খুলি দিওঁ। এইডাল ছাইডত ৰাখি দিওঁ। চক কি আপোনালোকে ধৰিব পাৰিছেনে বাৰু? এইটো হৈ গ'ল বহুত পুৰণা, মানে আমাৰ আজু ককাৰ দিনৰ এখন কীৰ্তন পুথি, বুজি পাইছেনে? আৰু এইবোৰ যিবোৰ আছে, এইবোৰ হৈছে সাঁচি পাত, মানে পাতটো নহয়, সাঁচি গছৰ পাতটো নহয়, সাঁচি গছৰ যিটো গা গছ থাকে, সেই গা গছটো কাটি পেলাই এনেকৈ প্লেটৰ নিচিনাকৈ একদম পাতলা পাতলা কাগজৰ নিচিনা কৰি পেলাই, তাৰ ওপৰত এনেকৈ লিখা হয়। আৰু ইয়াত যিটো লিখা আছে সেইটো অসমীয়া ভাষা হয়, তেতিয়া দিনৰে, মানে 1850 চনৰে অসমীয়া ভাষা হয়। আৰু ইয়াত লিখাও আছে কিমান চনৰ কি, সকলোবোৰ ইয়াত লিখা আছে। কি কীৰ্তন সেইটোও লিখা আছে। আৰু ইয়াৰ আখৰ কেনেকুৱা চাওক, আপুনি মোহাই দিয়ক, একো নহয়। মই এতিয়া যিমান পাৰোঁ এনেকৈ মোহাৰিবলৈ চেষ্টা কৰিছোঁ, একো হোৱা নাই, দেখিছেনে? এইফালেও ঠিক তেনেদৰে লিখা আছে সম্পূৰ্ণ। এইফালেও এইখিনি গোটেইখিনি এনেকৈ লিখা আছে, লিখা আছে, চব লিখা আছে। একেবাৰে লাষ্টৰ পেজখন চাওঁ, আপোনালোকে তাত ধৰিব পাৰিব। একেবাৰে লাষ্টৰ পেজখন এইখন, আৰু ইয়াত লিখা আছে চাওক। এই বস্তু দেখিছেনে? বহুত পুৰণা হৈ গৈছে। মাজে মাজে এইখন ফুটা ওলাই গৈছে, কাঠৰ মাজত এইখন মাজে মাজে অকণমান ফুটা ওলাই গৈছে। আৰু কোনোবা অকণমানত এৰাইছিলে। এইবোৰ কাঠ দেখিছেনে? কাঠ যে এইবোৰ এনেকৈ অলপ এৰাই যায়, মানে বুজিছেনে? তো এইখন হৈছে একেবাৰে লাষ্টৰ পেজ, আৰু ইয়াত লিখা আছে চাওক, 1850 চনৰ 12 জেঠ সম্পূৰ্ণ লিখা আছে, দেখিছেনে? কিমান চনত এইখন লিখা হৈছিলে সম্পূৰ্ণ লিখা আছে চাওক। 1850 চনৰ 12 জেঠত লিখিছিলে এইখন, গম পাইছে? আৰু এইখন কি কীৰ্তন এইটো লিখা আছে, শ্ৰী উৰেষা কীৰ্তন সমাপ্ত, গম পাইছে? শ্ৰী উৰেষা কীৰ্তন, এইখনক শ্ৰী উৰেষা কীৰ্তন বুলি কয়। আৰু এইখন আপোনাৰ লিখা হৈছিলে 1850 চনৰ 12 জেঠ তাৰিখত লিখা হৈছিলে, বুজি পাইছে? এইখনতে সমাপ্ত। আৰু ৰ'ব দেই, ভালকৈ ৰাখিব লাগিব। এই ককাহঁতৰ দিনৰ মাল ভালকৈ ৰাখিবই লাগিব। তো এয়া সকলো পেজত তেনেকৈ একদম একেই লিখা আছে, চাব পাৰে। সকলোবোৰ একদম ভালকৈ লিখা আছে। এইবোৰ চব, এইবোৰ আচলতে কি আছে, এই পেজখনত দেখিছেনে? এইবোৰ আচলতে বহুত পুৰণা হৈ গৈছে যে, সেইটো কাৰণে এইবোৰ অলপ ক'লা নিচিনা হৈ গৈছে। তো এইখনক এতিয়া আমি বন্ধ কৰি দিওঁ। আকৌ আপোনালোকক দেখালোঁ। এইখনতে মই ইয়াত এনেকৈ লগাই দিলোঁ, হৈ গ'ল। এনেকৈ থৈ দিওঁ আৰু বান্ধি ল'ম। তো যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে এটা লাইক দিব। চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু লগতে এই ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে শ্বেয়াৰ কৰিব। আৰু ভূষণ দাৰ ভিডিঅ'টোৰ লিংকটো মই ডেছক্ৰিপশ্যনত নহ'লে আই বটনত দি দিছোঁ, আপোনালোকে গৈ চাব। আৰু এই চেনেলটোত দিয়াৰ নিচিনাকৈ আপোনালোকে যাতে মৰম দেখুৱায়, তাৰে আশা ৰাখিলোঁ। আজিলৈ ইমানেই, বাই বাই।